যোৱাকালি ভিডিঅ' এটা দি থৈছিলোঁ যে ফুৰিবলৈ যাম, একদম আপলোড দিবলৈ মন নগ'ল আহি পেলাই আজি নেক্সট দিনাখন আপলোড দিলোঁ দেই। এয়া দেখিছেনে, আহি পালোহি পাৰ্কলৈ। ছোৱালীজনীৰ মনটো ফ্ৰেছ কৰাবলৈ অলপ মানে গ্ৰীণ প্লেচ দেখুৱাওঁ বুলি লৈ আহিলোঁ। ইমান যে ভাল লাগে মোৰ এই প্লেচটো, মানে মই প্ৰায়ে আহি থাকোঁ বাৰু। আমাৰ ভণ্টিহঁতৰ লগত আহিলোঁ, মানে এওঁ ভনীয়েকৰ লগত, নন্দৰ লগত। এয়া ছোৱালীক অলপমান খেলালোঁ, খেলাই দেখিছেনে পৰিৱেশটো বহুত ভাল লাগে, মানে বহুত মানুহ যায়। আৰু কালি ছানডেও আছিলে, বহুত ল'ৰা ছোৱালী আছিলে, ভণ্টিকো খেলালোঁ। তাৰপিছতে মোৰো মন গ'ল জানেনে এই জোলনাখনত উঠিবলৈ। তাৰপিছত মই ক'লোঁ মোকো অলপ খেলা মাৰি দিয়া আৰু ময়ো অকণমান খেলি লওঁ। তাৰপিছতে দেখিছেনে মোৰ যে ইমান লাজ লাগিছিল, কিন্তু ভালো লাগিছিলে। এয়া ময়ূৰ এটা দেখুৱালোঁ, দেখুৱাই কৰি অহা সময়ে হ'ল বাৰু। তাৰপিছতে এইটো দেখিছেনে একদম ভালুকটো, ইমান ধুনীয়াকৈ পানী পৰি আছে ডিজাইনটোত। আজিৰ ভিডিঅ'খন এইকণেই আছিলে। ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব দেই। আকৌ আহিম নতুন এটা ভিডিঅ' লৈ।